Barni Bora, আপোনালোকলৈ আজি লৈ আহিছো দিল্লী এডিশনৰ দা হিন্দু নিউজ পেপাৰ এনালাইসিস আশা কৰো আপোনালোক সকলোৱে ইয়াৰ পৰা উপকৃত হ'ব আৰু মই এতিয়া এনেদৰে কৈ যোৱাতকৈ আপোনালোকলৈ লৈ আহিছো স্লাইড শো যাৰ জৰিয়তে আপোনালোকে ভালদৰে বুজিব পাৰিব আপোনালোকে নোটছ বনাই যাব আৰু ভিডিঅ'টি মন দি চাব এতিয়া আহো নিউজ পেপাৰ এনালাইসিসলৈ আজিৰ প্ৰথম আৰ্টিকেলটো লোৱাৰ দ্য টেম্পাৰেচাৰ ডিফিউজ দ্য ইস্যু এণ্ড কোল্ড নাইবাৰহুড গাইজ এই দুটা আৰ্টিকেল ইণ্ডিয়া আৰু নেপালৰ ৰিলেশ্যনৰ বিষয়ে আলোচনা কৰা হৈছে নেক্সট আৰ্টিকেলটো হৈছে টাইম আফটাৰ টাইম গাইজ এই আৰ্টিকেলটোত ৰিজাৰ্ভ বেংকৰ দ্বাৰা যি ৰেপো ৰেট কম কৰি দিয়া হৈছে সেই বিষয়ে আলোচনা কৰিছে চ' গাইজ হোৱাট ইজ ৰেপো ৰেট ইয়াক লিকুইডিটি এডজাষ্টমেণ্ট ফেচিলিটি বুলিও কোৱা হৈছে ধৰি লওক RBIৰ যিকোনো ক্লায়েণ্টক শৰ্ট টাৰ্মৰ কাৰণে লোন লাগে যিকোনো ক্লায়েণ্ট মিন্স কি হেতু হৈছে সৰকাৰি বেংক কেন্দ্ৰীয় সৰকাৰ ৰাজ্য সৰকাৰ এটসেট্ৰা ইয়াৰ ভিতৰত যদি কাৰোবাক শৰ্ট টাৰ্ম কাৰণে যদি লোনৰ প্ৰয়োজন হয় তেন্তে তেওঁলোকৰ ওচৰত থকা গভৰ্ণমেণ্ট সিকিউৰিটি RBI বেছি দিব ফৰ এক্সাম্পল 100 টকাত তেওঁলোকে গভৰ্ণমেণ্ট সিকিউৰিটি RBI বেছি দিলে লগতে ৰিপাৰচেজ এগ্ৰিমেণ্টটো সাইন কৰিব যে এইটো গভৰ্ণমেণ্ট সিকিউৰিটিয়ে RBIৰ পৰা 1 দিনৰ পিছত বা 7 দিনৰ পিছত বা 14 দিনৰ পিছত ঘূৰাই ল'ব মিন্স আকৌ তেওঁলোকে RBIৰ পৰা কিনি ল'ব 106.25 টকা পাৰ্চেণ্টত গাইজ দেন RBI ইয়াত কিমান লাভ হ'ল ডেট ইজ এ 6.25% মানে 6 টকা 25% এইটোৱে হ'ল ৰেপো ৰেট সো এইখিনিয়ে সিম্পল কথা আপোনালোকে জানি থক আজি এই আৰ্টিকেলটো আমি ভালদৰে ডিসকাস কৰিম গাইজ আপোনালোকে RBI গভৰ্ণৰ বৰ্তমান কোন জানেনে হেতু মোৰ কমেন্ট বক্সত জনাব আৰু আপোনালোকে সকলোৱে এনসাৰ দিব এজনে দিলে বুলি আপোনালোকে নিদিয়াকে নাথাকিব যেহেতু যেতিয়া আপোনালোকে প্ৰত্যেককে এনসাৰটো লিখিব তেতিয়া আপোনালোকৰ মনত ৰৈ যাব আৰু মইও আপোনালোকৰ এনসাৰৰ দ্বাৰা উৎসাহিত হ'ম সো যিমান পাৰে ভিডিওটো এনসাৰ দিবলৈ চেষ্টা কৰক কমেন্টৰ জৰিয়তে আৰু শেয়াৰ কৰক আৰু মোক কোঅপাৰেট কৰক গাইজ এতিয়া আহো নেক্সট আৰ্টিকেলটো হেতু হৈছে নোটছ অন এ ডিজিটেল কাৰেন্সি প্লেন মেড ইন চাইনা গাইজ ৰাইটাৰে এই আৰ্টিকেলটোত কৈছে যে চাইনাই কোভিড-19ক কেনেকৈ অপৰচুনিটি হিচাপে ইউজ কৰি আছে সেই বিষয়ে এই আৰ্টিকেলটোত ৰাইটাৰে আলোচনা কৰিছে নেক্সট আহো নেক্সট পেজলৈ হেতু আৰ্টিকেল হৈছে এই মডেল ষ্টেট আন্ডাৰ গ্ৰেট ষ্ট্ৰেইন গাইজ আজি হ'ল স্যাটাৰডে সো আজি যিকোনো এটা পাৰ্টিকুলাৰ এৰিয়াক ফোকাসড কৰা হয় আজি যি ফোকাস কৰা হৈছে গুজৰাটৰ ভিতৰৰ আহমেদাবাদৰ বিষয়ে ইয়াত ডিসকাস কৰিছে বেসিক্যালি ইয়াত কোৱা হৈছে যে গুজৰাটৰ যি এই মডেল 2014ত যেতিয়া তাত ইলেকশন হৈছিল তেতিয়া তাত কোৱা হৈছিল এই গুজৰাট মডেলক ইমপ্লিমেন্ট কৰিব লাগে বুলি ইনফ্ৰাষ্ট্ৰাকচাৰ গুজৰাটৰ নিচিনা হ'ব লাগে ৰোড বিল্ডিং হোটেল হস্পিটাল এই সকলোবোৰ গুজৰাটৰ নিচিনা হ'ব লাগে কিন্তু যদি আমি হেলথৰ কথা কওঁ তেতিয়া হলে ক'ব পাৰি যে গুজৰাটৰ এই মডেলটো ফেল হৈ গৈছে কিন্তু কিয় কোৱা হৈছে কাৰণ কোভিড-19ৰ যি কেছ গুজৰাট এতিয়া ভাৰতৰ ভিতৰত 3 নম্বৰত আছে তো ইয়াৰ পৰা গম পোৱা যায় যে গুজৰাট কিমান ভালকৈ এই হেলথৰ ওপৰত ফোকাস কৰিছে সো এই বিষয়ে ৰাইটাৰে এই আৰ্টিকেলটোৰ জৰিয়তে ক্ৰিটিসাইজ কৰিছে যে ক'ত গ'ল এতিয়া গুজৰাট মডেল যে মানুহৰ জীৱন বচাব পৰা নাই বুলি এই আৰ্টিকেলটোত ৰাইটাৰে ডিসকাস কৰিছে গাইজ আজি সকলোতকৈ ইম্পৰ্টেন্ট আৰ্টিকেলটো হৈছে টাইম আফটাৰ টাইম The RBI might have played out its hand for now with the latest repo rate cut. So guys, মই প্ৰথমতে আজি repo rate কি আপোনালোকক বুজালোৱে এতিয়া আহো আৰ্টিকেল 2 গাইজ এই আৰ্টিকেলটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ বিষয়ে কোৱা হৈছে গাইজ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাক আমি RBI বুলি কওঁ এইটো আমাৰ দেশৰ চেন্ট্ৰেল বেংক হয় RBI বেসিক্যালি সকলো বেংকৰ সলিউশন দিয়ে অৰ্থাৎ যদি কোনো বেংকৰ ডাঙৰ লছ হ'বলৈ গৈ আছে তেতিয়া RBI লছ হোৱাৰ পৰা বচায় বেংকসমূহক শৰ্ট টাৰ্মৰ কাৰণে ফাইনেন্স কৰে যাতে বেংকসমূহৰ লছ নহয় So guys, RBI is the father of all banks. Guys, RBI দ্বাৰা পুনৰ ৰাইট
টাইমত ৰাইট ষ্টেপ লোৱা হৈছে গতিকে ইয়াৰ ফলত RBIৰ দ্বাৰা যি ৰেপ ৰেট কাট কৰা হৈছে এইটোৱে কেপিটেল কষ্ট ৰিডিউচ কৰিব অৰ্থাৎ পইচা পঠাবলৈ সহজ হ'ব বিজনেছৰ ওপৰত যি বাৰ্ডেন আছে সেয়া কম হৈ যাব গাইজ 40 বেচিছ পইণ্ট কাট কৰা হৈছে অৰ্থাৎ ৰেপো ৰেট কমি গৈ 4% হ'ল লগতে ৰিভাৰ্ছ ৰেপো ৰেট 3.35% হ'লগৈ গতিকে RBIৰ এই ৰেপো ৰেট কাট কৰা ষ্টেপটোৱে ইকনমিক এক্টিভিটি বুষ্ট কৰিব অৰ্থাৎ অৰ্থনৈতিক কামবোৰ কৰাত হেল্প কৰিব বিশেষকৈ বৰ্তমান ক্ৰাইচিছৰ সময়ত কিন্তু গাইজ আৰ্টিকলটোত কোৱা হৈছে যে ৰেপো ৰেট কাট কৰাৰ ফলত নতুনকৈ যে কোনো বৰোৱাৰ ওলাই আহিব এই ক্ৰাইচিছৰ সময়ত সেইটো ক'ব নোৱাৰি সো এক্সিষ্টিং বৰোৱাৰসকলেই লোন লোৱা দেখা পোৱা যাব বুলি ৰাইটাৰে এই আৰ্টিকলটোত মেনশ্যন কৰিছে সো RBIৰ দ্বাৰা ফিডবেক লোৱা দেখা পোৱা গৈছে যে কেনেদৰে আগবাঢ়িলে এই ক্ৰাইচিছৰ সময়ত ইকনমিক ক্ৰাইচিছৰ চিটুৱেশ্যনটো হেণ্ডেল কৰিব পৰা যাব ইয়াৰ লগতে যিবোৰ লোনৰ ৰিপেইমেণ্ট কৰি থকা দেখা যায় তাৰো ডেট এক্সটেনশ্যন কৰি দিয়া হৈছে RBIৰ দ্বাৰা যাতে বাৰ্ডেনসমূহ কিছু পৰিমাণে হ'লেও কম হয় সো গাইজ ইয়াত আৰু এটা ইম্পৰ্টেণ্ট কথা কোৱা হৈছে যে আজিৰ দিনত যিবোৰ বিজনেছ আছে সেইবোৰেও বহুত প্ৰব্লেমছ ফেচ কৰি আছে সো এই প্ৰব্লেমবোৰৰো সলিউশ্যন উলিয়াবলৈ RBIয়ে চেষ্টা কৰা দেখা গৈছে যাতে যিবোৰ লোনলৈ থোৱা হৈছে তাৰ কাৰণে যাতে কোনো প্ৰব্লেম ফেচ কৰিব লগা নহয় কিয়নো কোম্পানীবোৰেও তেওঁলোকৰ কৰ্মচাৰীবোৰক বৰ্তমান চেলাৰি দিব পৰা নাই সো গাইজ RBIৰ দ্বাৰা এটা বহুত ভাল ষ্টেপ লোৱা দেখা পোৱা গৈছে সেইটো হ'ল বৰোৱাৰ্ছবোৰে যিবোৰ লোন লৈ থৈছে তাৰ যি ইণ্টাৰেষ্ট বেংকত দিব লাগে সেই ইণ্টাৰেষ্টটোকে RBIয়ে লোনত ইনক্লুড কৰি দিছে অৰ্থাৎ যি কেপিটেল লোন আছে তাক টাৰ্ম লোনলৈ কনভাৰ্ট কৰি দিছে যাতে তাক ৰিপেয়েবল কণ্ডিশ্যনত আনি টাইমটো এক্সটেণ্ড কৰি দিব পাৰে অৰ্থাৎ লোন ৰিটাৰ্ণ কৰাৰ বাৰ্ডেন কমাই দিয়া হৈছে কিন্তু গাইজ মাৰ্কেটত কিছুমান ডিসএপইণ্টেড বস্তু দেখা পোৱা যায় কিয়নো যি ধৰণৰ এক্সপেক্টেশ্যনছ ৰখা হৈছে তেনেকৈ কোনো ফল দেখা পোৱা নাই কিয়নো গভৰ্ণমেণ্টৰ দ্বাৰা একজেক্টলি তেনেকুৱা কোনো ধৰণৰ ষ্টেপছ হাতত লোৱা হোৱা নাই যিটোৱে জনসাধাৰণক আনন্দ দিব পাৰে সো গাইজ চেণ্ট্ৰেল বেংকে যিমান পাৰে ইকনমিক ক্ৰাইচিছ চিটুৱেশ্যন হেণ্ডেল কৰিবলৈ ৰাইট ষ্টেপবোৰ লৈছে বাট এতিয়াও ৰাইট নৰ্মছসমূহ কি হোৱা উচিত তাক কোৱা টান হৈ পৰিছে সো ৰাইটাৰে শেষত কৈছে যে RBI নেক্সট এনাউন্সমেণ্টবোৰত আৰু ভাল ষ্টেপছসমূহ অনাৰ চান্স আছে গতিকে গাইজ এই আৰ্টিকলটো আপোনালোকৰ এক্সামৰ বাবে বহুত ইম্পৰ্টেণ্ট হয় গাইজ তলত ডিছক্ৰিপশ্যন বক্সত সকলোবোৰ লিংক প্ৰভাইড কৰা হৈছে টেলিগ্ৰাম চেনেল APSC ষ্টাডি হাব উইথ বৰ্ষাত আজিৰ দ্য হিন্দু নিউজ পেপাৰ এনালাইচিছৰ PDF ফাইলটো প্ৰভাইড কৰি দিম আপোনালোকে ডাউনলোড কৰি ল'ব ভিডিঅ'টো চাই কেনে পালে জনাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে নটিফিকেশ্যন বেলটো অন কৰি দিব যাতে আপোনালোকে এটাও ক্লাছ মিছ নকৰে ধন্যবাদ জয় আই অসম